তো নমস্কাৰ বন্ধুসকল, আপোনালোকক অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। তো মানে আজি বগৰী খাবলৈ গৈ আছোঁ পথাৰত, আৰু ভাবিছোঁ আপোনালোককো লৈ যাওঁ আৰু একেলগে যাওঁ ব'লক। আৰু এইটো হৈছে ড্ৰাইভাৰ, মোৰ ড্ৰাইভাৰ, মানে শিকাই থৈছোঁ আৰু ব'লক। এয়া আমাৰ BMW ষ্টাৰ্ট কৰিছে। গৈ আছোঁ ব'লক। লাহে লাহে চলাবি আকৌ দেই, নেপেলাবিগৈ খালত। কিমান ধুনীয়া দৃশ্য, ব'লক বগৰী খাবলৈ গৈ আছোঁ। ধুনীয়া দৃশ্য চাওক, পথাৰৰ দৃশ্য। কিমান ধুনীয়া দৃশ্য চাওক। এই আহিবই পৰা নাই যে। ভাল খা জানো মই এনেকৈ ভাল হয় জানো এজোপা খাবলৈ? এজোপা খাবলৈ ভাল জানো? ভাল নহয় জোপাটো, আগলৈ যাওঁ। বৰ্তমান মোলৈ দেখোঁ, বৰ্তমান মোনা চোনা লৈ আহিছোঁ আমি ঘৰলৈ আচাৰ বনামগৈ। আৰু আহক একেলগতে সেইপিনে যাম। সেইপিনে দুজোপা দেখিছোঁ, সেইপিনে দুজোপা চামগৈ, টেষ্ট কৰি কেনেকুৱা হ'ব। ভালকৈ ভিডিঅ' কৰিবি দেই। এয়া চাওক বগৰী, এয়া বগৰী টেঙা। এপিন চাওঁ, দেখিছেনে? এতিয়া বগৰী খালি এজোপা অলপ টেঙা হ'ব। এই তিনিজোপা চাওঁ। এইজোপাত ইমান বগৰী দেখা নাই দেখোন। আমি সেইপিনে যাম, সেইপিনে এজোপা দেখিছোঁ। ইয়াত মানে চবফালে অকল বগৰী গছ দেখিব। বগৰী খাই ভাল লাগে, বগৰীবোৰ কিছুমান টেঙা আছে বাৰু। তাত বগৰী পাৰিব নালাগে, ডাইৰেক্ট ছিঙি আৰু ভালে আছে।
অলপমান বগৰী পাই মেলি লৈ ল'লোঁ আৰু এতিয়া আমি বেলেগ এটা লোকেশ্যনত বগৰী পাৰিবলৈ গৈ আছোঁ বগৰী সন্ধানত। বলক তো গাইজ বগৰী চাওক, তামাম বগৰী, পকা পকা ৰঙা বগা, কমলাটো গতে। বৰ্তমান বগৰী চগৰী লৈ ল'লোঁ, ইয়াৰ এক মোনা কৰি লৈ ল'লোঁ। বলক তো এতিয়া বন্ধুসকল ছাঁহতে জিৰাইছোঁ, বহুত ভাগৰ লাগি গ'ল, এতিয়া ঘৰলৈ যাম। বলক, আৰু যদি ভিডিঅ'টো ভাল লাগিছে লাইক এটা কৰি দিব আৰু। ইমান ধুনীয়া মনোৰম দৃশ্য। তো বন্ধুসকল ভাল লাগিলে লাইক এটা কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব বুলি আশা ৰাখিছোঁ।